Hello everyone, welcome back to my channel. আশা কৰিছো আপোনালোক নিশ্চয় ভালে আছে আৰু ময়ো ভালে আছো। আজি ব্লগটো ৰাতি ষ্টাৰ্ট কৰি দিছো কিয়নো আজি ভাবিছো যে পোলাও মাংস খাম তো আপোনালোককো দেখাম আৰু পাৰো নে নোৱাৰো নাজানো গাইস। মই এবাৰ বনাইছো ভালে হৈছিলে তো এবাৰ সেকেন্ড টাইমছ তো পোলাও আৰু আপোনালোককো দেখাম হৈছে নে নাই আপোনালোকে ক'ব আৰু এয়া মই এইটো এবাৰ মেলাত কিনিছো চাওকচোন ভাল লাগেছনে আৰু এতিয়া বলক পোলাও বনাবলৈ যাওঁ তো চাই থাকিব আপোনালোকে হৈছে নে হোৱা নাই কমেন্টত জনাব আৰু সকলোৱে লাইক কৰিব সাবস্ক্ৰাইব চবতকে মেইন দে সাবস্ক্ৰাইব কৰি দিব তো বলক এয়া মই বাসমতি চাউল এপেকেট লৈছো 500 গ্ৰামৰ পেকেটটো পাইছে আৰু এয়া দুমং হৈছে ঢালি ললো या गुनुए पेकेटৰ পৰা বাকি দি আছে আৰু এয়া মই চৰিয়াটোত লৈ আছো দেখিছে নিশ্চয় এইটো চাউলখিনি আৰু এয়া এতিয়া মই ধুই পখালি লম আৰু ধুই পিনে আপোনালোকক দেখাই আছো এয়া ধুই ললো ধুই লৈ এটা প্লাষ্টিকৰ খৰাহিত ললো যাতে পানীটো ভালকে হৰি যায় আৰু হৰি গলে পানীটো ভাল হয় আৰু চাউলটো জৰজৰীয়া হৈ যাব যে তেতিয়ালৈকে এনেকৈ থৈ দিম আৰু এয়া গুনু মই গ্ৰীণ মটৰ বাকলি গুছাব দিছো আৰু এয়া এই ধুনীয়াকৈ গুছাই আছে আৰু মই গাজৰৰ বাকলিখিনি গুছাই লৈছো যেটোকে ভেজিটেবলছ দি পিনে বনাম আৰু ফ্ৰুইট সুইটছ নিদিও তেনেকৈ মই কাজুটো ভালো নাপাওঁ আৰু ঘৰৰ ভাইটিহঁতেও ভাল নাপায় তো ভাবিছো অকল গ্ৰীণ মটৰ আৰু গাজৰকে দি বনাম আৰু আপোনালোকেও চাই থাকিব আৰু ফাদাৰেটো আমাৰ বেয়াই পায় দেউতাই তো এইটোৱে আৰু এয়া মই পিয়াজ কাটি আছো দেখিছে আপোনালোকে গুনুৱে কিবা কৰি আছে মই বলে কান্দি পিয়াজ কাটি আছো এয়া তো মই এয়া লৈছো তেজপাত এয়া লৈছো ইলাচি এয়া লং আৰু এয়া জিৰা আৰু এইটো হৈছে দালচেনি তাৰ পৰা এয়া ললো গাজৰ গ্ৰীণ মটৰ আৰু এইখিনি পিয়াজ হৈ যাব আৰু চাউলখিনি এয়া দেখিছে আপোনালোকে আৰু এয়া গুনু আৰু মাক লগাই দিছো মাংসৰ কাৰণে মায়ে জগাৰ কৰি আছে আলু পিয়াজ কাটি আছে আদা নহৰু বাকলি গুছাই আছে তাৰ পৰা এয়া মই দিলো প্ৰেসাৰ কুকাৰটো গেছত তুলি আৰু এয়া অকমান ৰিফাইন তেল দিলো তাৰ পৰা এনেকৈ লৰাই দিছো যাতে প্ৰেসাৰ কুকাৰটোৰ চাৰিওপিনে লাগি যায় তেলখিনি তেল ৰিফাইন দিছো আৰু দেই তাৰ পৰা তেলখিনি গৰম হোৱাত মই ইয়া তেজপাত দিলো তাৰ পৰা তেজপাতখিনি অকমান লাৰি দিছো তাৰ পৰা ইয়া যিখিনি জিৰা ইলাচি লং আৰু দালচেনি খিনি দি দিলো দি পিনে ভাজিছো অকন ভাজি পিনে তাৰ পৰা পিয়াজখিনি দিলো পিয়াজখিনি ৰং চোৱা নোহোৱালৈকে অকমান ভাজি আছো দেই ভাজা হোৱা পিছত এয়া মাক অকন লগাই দিছো মাই কেমেৰাটো ভালকে ধৰি দিব নাজানে যে এইকাৰণে মাক কৈছো যে মা অকনমান লৰাই দিয়া আৰু মই কেমেৰা কৰিম তো এয়া মই কেমেৰামেন হৈ আছো আৰু এয়া মাক লগতে গ্ৰীণ মটৰ আৰু গাজৰখিনি দি দিব দিছো এইখিনি অকমান ভাজি লম ডাইৰেক্ট বইলটো মই এনেকৈ ভাল নাপাওঁ অকন ভাজি ললে ভাল লাগে আৰু দেই আপোনালোকে নাভাজিবও পাৰে এয়া দেখিছে তাত অকমান মই নিমখ দিছিলো আৰু অকন চেনি দিছিলো দেই তাৰ পৰা এয়া চাউলখিনি দি দিলো চাউলখিনি বেছি কে লৰাব নালাগে যাতে ভাঙি নাযায় চাব আপোনালোকে অকন লাহে লাহেকে লৰাই দিলে বেছি ভাল আৰু যাতে চাউলটো এটা হৈ থাকে তো এয়া চাউলখিনি দি ললো তাৰ পৰা চাউলখিনি অকমান মই ভাজি আছো এনেকে দেখিছে নিশ্চয় এয়া চাউল ভাজি ললো ভাজি লৈ পিনে এয়া দেখিছে কি মৰম লগা হৈছে দেই আকৌ দেখিছে লাহে লাহেকে এনেকে লৰাই আছো আৰু যাতে চাউলখিনি ভাঙি নাযায় এটা হৈ থাকে তাৰ পৰা মই পানী দিলো আৰু পানীটো চাব আপোনালোকে বেছি পানী নিদিব জনাবিলাকেতো জানে আৰু আজিকালি সকলে জানে মই জাস্ট এনে কৈ দিছো আৰু চাউলখিনিৰ ওপৰত লাগি থকাকে মই পানীখিনি দি দিলো পানীখিনি দি ইয়াতে অকমান ঘি দিছো দেই ঘি দি পিনে ইয়া ঢাকনিখন মাৰি দিলো
আৰু মানে চিটি আপোনালোকে এটা দিব, দুটা নিদিব, কিয়নো দুটা দিলে বেছি ভাতখিনি মানে সিজি যাব ন পোলাওখিনি। তো এটা দি দিব। আৰু এয়া মায়ে ঢাকনিখন ভালকৈ মাৰি দিলে। তাৰপৰা যিহেতুকে চিটি মৰা নাই, মই এতিয়া ভাবিছোঁ যে বাকী কামখিনি মই কৰি লওঁ। এয়া মই এতিয়া আদা নহৰু পিচি আছোঁ। এইখিনি হোৱাৰ পিছত আকৌ অকণমান জিৰাও মানে পিচি দিম। এনেও গোটা জিৰাটো মানে মাংসত দিলে বেছি টেষ্টি হয়, মানে গোন্ধটোও ভাল আহে। সেইটো কাৰণে মই অকণমান সেই কৰি ল'লোঁ। তাৰপৰা এয়া মই বিলাহী, পিঁয়াজ, জলকীয়া, আলু আৰু এয়া পিচি লোৱা আদা নহৰুখিনি আৰু জিৰাখিনি লৈ লৈছোঁ দেই। আৰু ইয়াত কেৰাহী বহাই দিছোঁ। পোলাওখিনি হৈ গৈছে আকৌ দেই, মই নমাই থ'লোঁ, আপোনালোকক দেখুওৱা হোৱা নাই। আৰু এতিয়া ভাবিছোঁ যে মাংস বনোৱাৰ আগত বেঙেনাখিনি মানে ফ্ৰাই কৰি ল'ম। এয়া চাওক, কেৰাহীত তেল বহাই দিলোঁ। আৰু এয়া মানে বেঙেনাখিনি মই ফ্ৰাই কৰি লৈ আপোনালোকক পিছত দেখাই আছোঁ। তাৰপৰা এয়া চিকেন বহাই দিলোঁ, আলুখিনিও দি দিলোঁ লগতে। চিকেনখিনি হোৱাৰ পিছত আকৌ আপোনালোকক দেখাম। নাজানো তেনেকৈ বনাবলৈ, এনেই আৰু বনাই আছোঁ। চিকেনটো ময়ে বনাওঁ দেই, মায়ে নবনায় বাৰু, ময়ে বনাওঁ। পোলাও মানে এইবাৰৰ সৈতে মই দুই টাইম বনালোঁ। প্ৰথমবাৰ ভালেই হৈছিলে, বেয়া হোৱা নাই। আৰু এইবাৰ পাহৰিয়ে গৈছিলোঁ, বনালোঁ তেনেকৈ। তাৰপৰা মাংসখিনি বনাই আছোঁ। এতিয়া মই আপোনালোকক দেখাইছোঁ পোলাওখিনি। আৰু চাওকচোন, ইমান ধুনীয়া লাগিছে, চাওকচোন। এটা এটা হৈছে বাৰু, বেয়া হোৱা নাই ন, দেখিবলৈও ভালেই হৈছে। এতিয়া খাবলৈ বা কেনেকুৱা হয় নাজানো আৰু দেই। এয়া চাওক, অকণমান এনে লৰাই আপোনালোককো দেখাই দিছোঁ, পিছত দেখাম। এয়া মোৰ হৈ গ'ল পোলাও। তাৰপৰা গুণৰো টোপনি যাবই মানে, সেইকাৰণে অলপ জল্দি বনাই আছোঁ। সি যিহেতুকে সৰু হয় ন, সেইকাৰণে। আৰু এয়া মোৰ মাংস উতলি আছে, তাক দিব পৰা হ'ব আৰু, দেখিছে। কালাৰটো বেয়া অহা নাই পিছে দেই, খাবলৈ কেনেকুৱা হয় বা। তাৰপৰা মোৰ মাংস হৈ গ'ল, মানে গুণুক দিব পৰাকৈ হৈ গ'ল আৰু। এয়া তাক মানে বাঢ়ি দিছোঁ কাঁহীত, পোলাও আৰু মাংস। তাক সুধিলোঁ কেনেকুৱা হৈছে, সি বোলে ভালেই পাইছে, টেষ্টি হোৱা বুলি কৈছে আকৌ। এয়া চাওকচোন, খাই আছে কেনেকৈ, কিবা কৈ আছে সি। আৰু এতিয়া এয়া দেউতা মা সকলোলৈকে বাঢ়িলোঁ। এয়া চাওক, বেঙেনা ফ্ৰাই লৈছোঁ, মাংস, পোলাও আৰু অকণমান পিঁয়াজ কাটি লৈছোঁ। কেনেকুৱা হৈছে জনাব। আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটোত, যোন মানে নতুনকৈ মোৰ ভিডিঅ' চাই আছে। আৰু এয়াই কেনেকুৱা হৈছে জনাব। তো আজিলৈ বাই, আকৌ এটা নেক্সট ভিডিঅ'ত পুনৰ লগ পাই আছোঁ দেই, বাই বাই।